বিয়াৰ দৃশ্য মানে এখন বিয়াৰ দৃশ্য মানে ককা সাইডতে বহি আছে ওপৰতে এজনী মহিলা ৰখি আছিলে তাৰ পিছত মিঠাইটো মুখৰ আগত আনিলে আৰু মিঠাইটো মহিলা গৰাকীয়ে লৈ মেলি ককাক খুৱাই দিব ওলাইছিলে বেচেৰা ককাজনে মানে তাক খুৱাব বুলি মুখখন আ কৰি মেলি দিলে এখন গৈ বেজতি খতম নমস্কাৰ বন্ধুসকল আপোনাক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ দিন হ'ল আপোনালোকৰ বিয়াৰ কথা আলোচনা নকৰা জানেই আমি যেনেকা মানুহৰ বিয়াবিলাকত যে অলপ টিৰিং 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 কৰি ঘূৰি ফুৰো মানে কিছুমান মানে সেনেকা ধৰণৰ বস্তু চাবলৈ এনেকে বিভিন্ন ধৰণৰ বিয়াৰ মানে কেইটামান ক্লিপ লৈ আহিছো সেই ক্লিপ কেইটা দেখাৰ পিছত আপোনালোকৰ মুখৰ পৰাও এটাই প্ৰশ্ন ওলাব এটাই কথা ওলাব तोबा 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 थारा मूड खराब कर दिया অলপো দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো অলপ দিন আগতে মোৰ বন্ধুৰ বিয়া আছিল তাতে মোক নিমন্ত্ৰণ জনালে আৰু অলপমান দূৰত গতিকে ট্ৰেইনত যাব লাগে যাবলৈতো পইচা পাতি নাই মোৰ মানে ট্ৰেইনতে যাব লাগিব আৰু ট্ৰেইনত যাবলৈ আৰু ৰখিলো আৰু লাইন পাতিলো আৰু ট্ৰেইনত উঠিবলৈ তাতে দেখা পালো বেলেগ কিছুমৰ এটা জোৰাও জোৰা এনেকা জোৰা চাওক মানে হি নতুনকৈ বিয়া পাতিছে আৰু অলপ দায়িত্ব আছে আৰু শহুৰকে তাক মানে কৈ পঠাইছিলে মানে বাবা চা তোক মই ছোৱালীজনী দিছো হয় কিন্তু বহুত ভালদৰে ৰাখিবি বেলেগৰ চকু পৰিব নিদিবি বেলেগৰ নজৰ লাগিব নিদিবি বেলেগৰ হাত লাগিব নিদিবি সেইটো কাৰণে হি ষ্টেচনতো মানে ঘূৰি ৰাখিছে ওলাওতেই যদি ষ্টেচনত এনেকা ধৰণৰ দৃশ্য দেখা পালো বাবা এবাৰ ভালদৰে চাবা গম পাই গলো আৰু এবাৰ কি হ'ব মোৰ লগত তাৰপিছত ওলাই দিলো আৰু তাৰপিছত আমি বিয়া ঘৰ গৈ পালো আৰু তাৰপিছত বিয়া ঘৰ গৈ আৰু কইনা দুটা একেলগে বহি আছে তাৰপিছত কি হৈ গ'ল কইনাজনীক পচন্দ কৰিছিল এটা ল'ৰাই সিও বিয়াখন খাবলৈ আহিলে মানে সি বিয়া খাবলৈ আহি যে দেখা পালে যোনজনী ছোৱালীক সি মনে মনে ভাল পাই আছিল সেইজনী ছোৱালীয়ে কইনা হৈ গ'ল যিয়ে হওক তাইৰ মানে এতিয়া বিয়াত বহিলেই যেতিয়া আৰু শেষৰ টাইমত চাওঁ অলপ সিও মানে ভাবিছে আৰু অলপ লাষ্ট টাইমত মানে ইমপ্ৰেছ কৰি চাওঁ আৰু সেই বুলি ভাবি পেলাই তাৰ কইনাৰ আকৌ মুখৰ আগত তাৰ ডেন্স কি চাব মই ভাবিলো বিয়া ঘৰত আহি পাই কি দৃশ্য দেখা পালো তাক এটাই মাৰি আহো অলপ ৰিচিপশ্যনৰ ফালে গলো মানে মই গৈ পাই দেখা পালো বেণ্ড পাৰ্টিৰ লগত কেইটামান মানুহে নৃত্য কৰি আছে বুলি আপোনালোকেতো গম পায় মানে নাচ বুলি নাচিবই লাগিব মানে নাগিন ডান্সটো সেইটোতো এটা মেইন ডান্স ন সেই ব্যক্তিকেইটাৰ নাচটো বহুত ভাৰী হৈ গ'ল চাই লওক মানে বেচাৰাক এটাই কি ডেন্স কৰিলে নাগিন ডেন্স কৰিলে মানে এটাই এটা খুটিয়াওতে মানে এটা অৰিজিনেলিয়ে মানে এনেকা হৈ গ'ল আৰু ডান্সটো মাৰি থকা কেইটামান ব্যক্তি দেখা পালো ভাবিলো বাপৰে বাপ ইমানখিনিতে মই বহুত মজা পাই আছো কিন্তু বিয়াটোত অলপমান আৰু অলপ মন দিব লাগিব বুলি ভাবি মই বিয়াখনত আৰু অলপ ভিতৰত সোমাই গলো মই দেখা পালো আৰু এটা পাৰ্টি হৈ আছে মই অলপ চাই আছো চাই থাকোঁতে এখন বিশেষ ব্যক্তি তাৰ নৃত্য দেখিলে আপোনালোকেও পাগল হৈ যাব দেখা পাই মানে মই ভাবিলো আৰু বাপ্পা হেই এখন বিয়া মানে তামাম বিয়া আৰু দেই ভাবিলো নহব তাৰপিছত ভাবিলো আৰু অলপ ভিতৰলৈ সোমাই যাব লাগিব তাৰপিছত ভাবিলো নাই আগে দৰাটোক প্ৰেজেন্টটো দি আহোঁগৈ
সেই বুলি মই দৰাটোৰ ওচৰলৈ গৈ আহিছিলো প্ৰেজেন্ট দিবলৈ যাবলৈ ওলাইছিলোৱে আৰু মানে দৰাটোৰ ওচৰত পাইছিলোৱে দৰাই উঠি দৌৰ মাৰিলে নহয় কলৈ জানেনে বিয়া হৈছে কাৰ নাচিব লাগে কোনে নাচিছে কোনে মানে সি কইনাৰ কাষত বহি আছে কিন্তু তাৰ ধৈৰ্য নাই মানে আৰু উঠি গৈ আৰু তাতেই মানে একেলগে নাচত লাগি গৈছে ভাবিলো এই বিয়া কম বিয়া নহ'ব মই ভাবিলো এখন বিয়াৰ কাৰণে মই অলপ ভাল কৰি আলোচনা কৰিব লাগিব গম পালো যে যোনজনী কইনাজনীৰ যোনটো ভনীয়েকজনীৰ আকৌ দৰাটোৰ ওপৰত আশা আছিল আৰু ভাবিলো এই চব কি আকৌ তামাম জেক মানে যি হওক দেখা যাওকচোন কিনো কৰে পিছত মই তেওঁলোকৰ সন্মুখতে বহি পেলাই চাই আছিলো আৰু কইনাজনী বহি আছে তাৰ চাইডতে আৰু খুলখালি নেকি খুলখালি হ'ব মানে তাইও আহি বহি লৈছে আৰু বহুত দেৰি সহ্য কৰিলে তাই আৰু ভাবিলে না নহ'ব আৰু মই মানে এৰি দিব নোৱাৰো আৰু এনেকা ভাবিলে তাই তাৰ পিছত তাই কি কৰিলে জানেনে তাৰ কপাল মানে জানেনে এইটো তাৰ কপাল তেতিয়া মই ভাবিলো মানে এইটো বাপ্পা কেনেকা কৰে চব ভাবিলো নাই বাবা নাই এইবোৰ চব ভালকৈ চাব লাগিব কিবাটো যন্ত্ৰ মন্ত্ৰ লগাব আছে আহিল মালা পিন্ধাব পৰ্ব কইনা কাষতে বহি আছিল আহিছে আৰু খুলখালিজনী মানে পিছ এৰা নাই আৰু নাই নহ'ব বুলি তাই ভাবিছে তাইক নিদিও মই যাব লাগিব পিছত তাই কি কৰিলে গম পাইনে कोशिश तो की थी लेकिन हेलीकॉप्टर उड़ा और हेलीकॉप्टर लैंड हुआ स्टैंड्स में বাবা নোৱাৰিলে বেচেৰি মানে কইনা বহিয়ে আছিল কইনাৰ ওপৰতে তাই মানে জাপ মাৰি পিন্ধাব ওলাইছিল কিন্তু নোৱাৰিলে কিমান দেৰিলৈ আৰু ঠিকে আছিলে তাৰপিছত এইবোৰ চব দেখি মেলি তাৰপিছত মানে এনেকা লাগিল মানে ছোৱালীজনীয়ে মানে দৰাটো ভাল পায় দৰাটোৱেতো আৰু ইমান এই চব নাই তাৰ পিছত গম পালো যে দৰাটোৰো তাইৰ ওপৰত কিবা আছিল এতিয়া লাগিলে নহয় জেংখন কি হ'ব ভাবিলো এইখন বেলেগ কিছু বৰ বিয়া দেই পিছত মই আকৌ ভিতৰলৈ আৰু অলপ সোমাই গলো অলপ চাওঁ আৰু মালা পিন্ধোৱাৰ টাইম এতিয়া দৰাটোৰ মানে খং উঠি আছে এতিয়া মানে তাৰ মালা পিন্ধাব মন আছিল ভনীয়েকক কিন্তু পিন্ধাই আছে বায়েকক এতিয়া কি কৰা যায় মানে উপায় নাই তাৰ মালা পিন্ধোৱা ষ্টাইলে বেলেগ চাওকচোন মানে ডাইৰেক্ট দলিয়াই দিছে লাগিলে লাগিব মানে লাগিলে তাইৰ মানে সি ভাল পোৱাজনীৰ গাত পৰিলে পৰক আৰু এনেকা কৰি দলিয়াই দিছে আৰু ডাইৰেক্ট মানে যিজনী গাত সোমাই আৰু সেইজনীকে লৈ যাম আৰু ইমানখিনি লৈ ঠিকে আছিলে ভাবিছিলো কইনাজনীৰ একো ৰিয়েকশ্যন নাই কিয় কিন্তু তাইৰ মনে মনে খং উঠি আছিল পিছত তাইৰ মালা পিন্ধোৱা পাল তাৰপিছত তাইৰ মালা পিন্ধাওঁতে কি হ'ল যেনে কুকুৰ তেনে ডাঙৰ আৰু ন পিছত মই বহুত ভালকৈ চালো এই খেলখন গম পালো ইয়াতে বহুত জেং সোমাই আছে মই ডাইৰেক্ট গৈ পেলাই কইনাৰ বাপেকক কৈ দিওঁ ডাঙৰজনীক মানে ছোৱালীজনীক দৰাটোলৈ বিয়া দিব ওলাইছে তাতে সৰুজনীৰ মন আছে দৰাটোৰ লগত বিয়া পাতিবলৈ বাপেকে কৈছে নহয় তোৰ বাবা তেতিয়াতো এনেকে নহ'বতো ন কৰিব লাগিব ন ক'লে তেতিয়া মানে বাপেকে ক'লে তে বহুত ভাল লাগিল তুমি যে মোক কথাষাৰ ক'লা ব'লা কি কৰো চাবা ক'লো ব'লক ঠিক আছে তাৰপিছত সৰুজনীয়ে পুৰা নাচি আছিলে আৰু মানে হ'ব লগা ভিনি তাৰ লগত পুৰা নাচি আছিলে তাতে মোৰ লগত বাপেকে যায় কেনে কৰিলে চাওক লগাই দিলে সেইকাৰণে বেলেগৰ মালৰ প্ৰতি বেলেগৰ বস্তুৰ প্ৰতি নজৰ আৰু চকু দিব নালাগে যিসকলে চকু দিয়ে নহয় চকু নিদিব
কি গ'ল আৰু মই আৰু ভাবিলোঁ না বাবা নাই আৰু বিয়াত যদি মই আৰু অলপমান টাইমো থাকোঁ মই পাগল হৈ যাম ভাবি মই ঘৰত আহিব ওলালোঁ। সেইখিনি টাইমতে যেতিয়া মই ঘৰলৈ আহিব ল'লোঁ তেতিয়া মোক কইনাজনী যোনজনী কইনাৰ বিয়া হ'বলৈ ওলাইছিল সেই কইনাজনী আহি পেলাই মোক মাত দিলে পেলাই কৈছে যে ইমান উৎপাদত আপোনাৰ লগত কথা পাতিব নোৱাৰিলোঁ আৰু আপোনাৰো ইউটিউবত ভিডিঅ'বিলাক চাই মোৰ ভাল লাগে আপোনাৰ লগত কথা পাতিম আপুনি আপোনাৰ ফোন নম্বৰটো দি থৈ যাব আৰু ভাবিলোঁ লগৰ ল'ৰা ৱাইফে মানে বিয়া পাতিছে যেতিয়া আৰু এয়া ফোন নম্বৰটো দি থৈ আহিলোঁ আৰু মই দি দিলোঁ ডাইৰেক্ট সুধিছে যেতিয়া আৰু দি দিছোঁ আৰু ঘৰ আহি পাই গ'লোঁ ঘৰত আহি পাই যোৱাৰ পিছত কইনাজনীয়ে মানে তাই নিজৰ ভিডিঅ' এটা মানে মোৰ তাতে পঠাই দিলে আৰু এনেকুৱা ধৰণৰ এটা ভিডিঅ' এটা পঠাই দিলে চাই লওক কি মানে শেষত গম পালো যে কইনাজনীৰ মোৰ ওপৰতে মন আছিল বোলে হে বাবা মোক চাবা ভাবিলোঁ না বাবা না এইটো বিষয়ৰ ওপৰত কিবা এটা ভিডিঅ' বনাব লাগিব সেইকাৰণে আপোনালোকক বনাই দেখাই দিলোঁ সম্পূৰ্ণ কাহানীটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি তলত জনাই দিব আৰু লাইক কৰিব পাহৰি নাযাব আৰু যোনবোৰ নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব তেনেহ'লে নমস্কাৰ মই বিদায় লৈছোঁ।